দুগৰাকী পৰিয়ালৰ ব্যক্তি আমাৰ মাজত উপস্থিত আছে। এইখন বিদ্যালয়ত 1947 খ্ৰীষ্টাব্দত টেঙাখাত ভেকুলাজানৰ পৰা আহি পূৰ্ণকান্ত গগৈদেৱে এটা অতি পিছপৰা ভোকতীয়া লাওলোৱা মানুহখিনিৰ মাজত শিক্ষা গ্ৰহণ কৰিবলৈ শিক্ষা প্ৰদান কৰিবলৈ আমাৰ মাজলৈ আহিছিল। সেই সময়ত তেখেতক গাঁওবাসীয়ে একো দিব পৰা নাছিল। গাঁওবাসীৰ মাজৰে এজন বুলি তেখেতক আদৰি লৈ বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ কামে তেখেতক আহ্বান জনাইছিল। তেখেতেও নেদেহে কেহে খাটি বিদ্যালয়খন গঢ়ি তুলিছিল। এইখন বিদ্যালয় প্ৰথম আৰম্ভ হৈছিল আমাৰ সকলোৰে হয়তো জ্ঞাত নহয়। গাঁৱৰ প্ৰয়াত ব্যক্তি সেই সময়ৰ সমাজসেৱক শ্ৰদ্ধেয় শিশুৰাম চেতিয়াৰ ঘৰত। তেখেতক শিশু চেতিয়া বুলি কয়, হিৰুনাথ চেতিয়া বুলিও কয়, কিন্তু প্ৰকৃত তেখেতৰ নামটো আছিলে শিশুকান্ত চেতিয়া। বিদ্যালয়খন গঢ়িবৰ বাবে সেই সময়ত আমাৰ গাঁৱত মানুহবোৰৰ দুকোঠালি একোটা ঘৰহে আছে। কিন্তু তেখেতৰ নিজৰ ঘৰত থকা এটা সেই সময়ৰ আটক ধুনীয়া ঘৰটোৰ মাজৰে এটা কোঠাত বিদ্যালয়খন আৰম্ভ কৰিবলৈ দিছিল। আৰু বিদ্যালয়ৰ শিক্ষকগৰাকী পূৰ্ণকান্ত গগৈদেৱক তেখেতৰ ভাতৃ কমল চেতিয়াদেৱে তেখেতৰ লগতে ৰাখি একেলগে খাই বৈ বিদ্যালয়খন চলাই যাবলৈ তেখেতক অনুপ্ৰাণিত কৰিছিল। সেয়ে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এই আপাহতে প্ৰয়াত শিশুকান্ত চেতিয়া আৰু কমল চেতিয়ালৈ আমি স্মৃতি তৰ্পণ কৰি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আজি আৰম্ভ কৰিবৰ বাবে প্ৰতিষ্ঠাপক শিক্ষক পূৰ্ণকান্ত গগৈদেৱৰ জ্যেষ্ঠ পুত্ৰ বকুল গগৈদেৱক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেত আহি আমাৰ মাজত যথাসময়ত উপস্থিত হৈছেহি। এতেকে তেখেতক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিদ্যালয়খনৰ এজনীয়া শিক্ষক পূৰ্ণকান্ত গগৈৰ পাছতে হৰেন্দ্ৰনাথ চেতিয়াৰ দিনত